নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে দুখীয়া ল'ৰা। শান্তি নাই লগৰ কেইটাৰ পৰা। কালি এটা জাঙিয়া কিনিছিলো, আজি সিহঁতক পাৰ্টি দিব লাগে বোলে। মোৰ দৰে কোনোবা আছানে ফণিত হাৰমনিয়াম বজাই পোৱা? মিছা কলে কিডাল হব, কান্দিব সকলোৱে জানে, কিন্তু কান্দি কান্দি নাকেৰে বেলুন ফুলাবলৈ কেৱল ছোৱালীসকলেহে পাৰে। ছোৱালীসকলৰ বাবে ভাল খবৰ, মাৰ্কেটত এনেকুৱা ধৰণৰ ড্ৰেছ অতি সোনকালে আহি আছে। ফেচবুকত আম এটাৰ ফটো দি এইটো আমাৰ ফালে কঁঠাল বুলি কৈ থকাবোৰক আমাৰ ফালে মক্কেল বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় বাৰু? ল'ৰাবিলাকৰ তেতিয়াই বেছি খং উঠে যেতিয়া মেজিকত ছোৱালীৰ মাজত বহি থকাৰ পৰা ড্ৰাইভাৰে উঠাই লৈ আহে, ভাইটি তুমি আগলৈ আহা। কেতিয়াবা ভাবো প্ৰেম যদি পঢ়াৰ দৰে হ'লহেঁতেন, ঘৰৰ মানুহবোৰে মাৰধৰ কৰি ক'লেহেঁতেন প্ৰেম কৰ, এতিয়াই নকৰিলে পিছত পস্তাবি। কিছুমান মানুহ যিহে লোকৰ কথা খুচৰি ফুৰে, মোৰ সন্দেহ হয় সিহঁত আগৰ জনমত মুৰ্গীয়ে আছিল নেকি। মানুহে কয় দুখৰ পাছত সুখ আহে, এই সুখবোৰ নিজে নিজে আহেনে ক'ৰবাত এপ্লাই কৰিব লাগে? মোৰ যে অহাই নাই দেখোন। তুমি মই এদিন জানা ঘৰ সাজিমে, কেলা সিহঁতে ঘৰ সাজে বুলি ভাবিছে নেকি? মুঠেই নাসাজে, দুইটা বাপেকে বনোৱা ঘৰটোতে থাকে। মোক বিহু খাবলৈ কোনেও নামাতেই, সেইকাৰণে ময়ে মাতি দিছো। আপোনালোক আমাৰ ঘৰত বিহু খাবলৈ আহিব দেই। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।